তো হে গাইজ বহুত নম্বৰত এটা ব্লগ বনাবলৈ ওলাইছোঁ আৰু বহুত নম্বৰত কম ৱেলকাম টু ভিডিঅ' গগৈজ টিউব। তো আজি আপোনালোকক বিভিন্ন ঠাইত হোৱা পূজাবিলাক দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো এইখন হৈছে কমাৰগাঁও আৰু কমাৰগাঁৱৰ ওপৰত বনি আছে এখন অভাৰ ব্ৰিজ, যোনখন আৰু দুদিনমানৰ পিছত কমপ্লিট হ'ব চাগে। তো এইখন হৈছে বাদলিপাৰ আৰু এয়া হৈছে বাদলিপাৰৰ পূজা। তো ইয়াত অলপ মানুহ দেখিছোঁ কিন্তু ইমানো নাই যিমান এনে পূজাত হয়। তো এইখন হৈছে ৰঙামাটিৰ পূজা আৰু ৰঙামাটিত এঠাইত নহয় দুঠাইত হৈছে পূজা, এইফালে দেখিছে আপোনালোকে। তো এইখন হৈছে এখন টুলগেট, যোনখন বৰ্তমান বনি আছে আৰু দুদিনমানৰ পিছত যাব এইফালে। আৰু এইফালে পাৰ হৈ পিনি পাব দেৰগাঁও আৰু দেৰগাঁও পাৰ হৈ পাব যোৰহাট। এতিয়া গাড়ীত যাবলৈ পূৰা সমস্যা হৈ যাব। গম পাইছোঁ এইটো জেব্ৰাৰ পৰা কপি কৰা ৰং ব্লেক এণ্ড হোৱাইট, কিন্তু এইটো কোনটো জন্তুৰ পৰা কপি কৰিছে প্লিজ কমেণ্ট কৰিব। আৰু ফাইনেলি আহি গ'লোঁ আমাৰ যোনটো মেইন উদ্দেশ্য, সেইখন হৈছে দেৰগাঁও। আৰু দেৰগাঁৱত আমি পূজা চাব লাগিছোঁ। আৰু মানুহ কিমান দেখিছে আপোনালোকে। তো ইয়াতহে অলপ পূজা লাগিছে, কাৰণ অলপ চলপ মানুহ ইয়াত হৈছে দেখিছে আপোনালোকে। তো এতিয়া এঠাইত আমাৰ গাড়ীখন পাৰ্ক কৰি লওঁ, তাৰপিছত আপোনালোকক দেৰগাঁৱত পূজা দেখাম। তো আমি এটা বেয়া কাম কৰিলোঁ, আমি একদম দিনে দিনে গুচি আহিলোঁ, অলপ ৰাতিত আহিব লাগিছিল। তো এতিয়া ব'লক আমি দেৱীক চাই আহোঁগৈ ভিতৰত। যিহেতু দুৰ্গা পূজা, গতিকে বেকগ্ৰাউণ্ডত দুৰ্গা পূজাৰ নাম এটা বাজিলে ভাল লাগিব, গতিকে শুনক। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। এই ফটোখন ভালকৈ চাওকচোন, কিবা এটা বস্তু লক্ষ্য কৰিছেনে? আপোনালোকে যোনটো মূৰ্তি দেখিছে দুৰ্গা দেৱীৰ, তাৰ 20খন হাত আছে। তো আজি ইমান ফেচ চেচ দেখুওৱা নাই, ইমান কথা চথা পতা নাই, বেয়া নাপাব, কাৰণ এনেই বনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকক দেখাবলৈ। তো এতিয়া ব'লক বেলেগখন ঠাইলৈ পূজা চাবলৈ। আৰু আপোনালোকে ক'ত ক'ত পূজা চাইছে প্লিজ কমেণ্টত জনাব। তো লাহে লাহে ৰাতি হ'ব হৈছে আৰু এতিয়া আপোনালোকক দেখাম ৰাতিৰ পূজা। তো দেৰগাঁৱত এইবিলাকো কিবা কিবি আছিলে, কিন্তু আমি চাবলৈ নাপালোঁ। মানে দেৰগাঁওখন ইমান সৰু নহয়, ডাঙৰ জেগা ক'ত আছিলে আমি বিচাৰি নাপালোঁ। মানে পালোঁ যদিও ইমানকৈ গভীৰকৈ নাচালোঁ, গতিকে এইখিনি আপোনালোকক এনেকৈ দেখাইছোঁ। কাৰ ভিডিঅ' নাজানো, কিন্তু আপোনালোকক দেখাইছোঁ আৰু এইখন হৈছে ৰাতিৰ ধনচিৰি দলং। কেনেকুৱা ভিউ আপোনালোকে দেখিছে। তো ইয়াৰ হৈছে নাহৰজান, আৰু ইয়াত ইমান ডাঙৰকৈ নাই পতা, সৰুকৈ পাতিছে নাহৰজানত। আপোনালোকে চিনি নাপাব পাৰে, মানে লোকেলখিনিয়ে চিনি পাব, কিন্তু কিছুমান বেলেগ ভিউৱাৰ্ছো আছে যোনবিলাকে চিনি নাপাব পাৰে নাহৰজান। আৰু এয়া হৈছে বোকাহাটৰ পূজা, আৰু দেখিছে আপোনালোকে ভিতৰত আছে। তো ইমান ভিতৰলৈ নাযাওঁ আৰু বাহিৰৰ পৰাই দেখাইছোঁ, তো চাই লওক ইয়াৰ পৰা। এতিয়া ব'লক অলপ পেট পূজা কৰি লওঁ জল্দিছে। তো এইবিধ হৈছে পাতপুৰি, চবেই জানেই চাগে, হ'লেও কৈ দিছোঁ আকৌবাৰ। তো ইমানখিনি দেখুৱাৰ পিছত নিজৰ ঘৰৰ ওচৰত নেদেখালে কেনেকৈ হ'ব, গতিকে চাই লওক আমাৰ ঘৰৰ ওচৰত কেনেকৈ পাতিছে। তো চাওক আমাৰ ঘৰৰ ওচৰত দুৰ্গা পূজাত পৰ্দাত কাঞ্চনজংঘা দেখাই আছে। তো একেবাৰে লাষ্টত আমাৰ নামঘৰত পতা এটা শংকৰ উৎসৱৰ মুহূৰ্ত আপোনালোকক দেখাই ভিডিঅ'টো সামৰোঁ। তো আজিৰ কাৰণে ইমানেই। তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ লগত। আজিৰ কাৰণে ইমানেই, বাই বাই।